নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন ৰেচিপি লৈ আহিলোঁ। আজি মই বনাম মাছৰ কণী। এয়া মাছৰ কণী দি এটা নতুন ৰেচিপি। ইয়াৰ কাৰণে মই মাছৰ কণী লৈছোঁ আৰু তাতে এটা ডাঙৰ সাইজৰ পিঁয়াজ আৰু জলকীয়া এনেকৈ কুটি লৈছোঁ। আৰু লাগিব আমাক দুটা বিলাহী এনেকৈ কুটি লৈছোঁ আৰু আদা নহৰু কেইফুটমান আদা এটুকুৰা, এটা ডাঙৰ পিঁয়াজ, দুটা জলকীয়া লৈছোঁ মই আৰু এমুঠি ধনিয়া এনেকৈ মিহিকৈ কুটি লৈছোঁ। এতিয়া মই এই মাছৰ কণীখিনিত প্ৰথমতে দিম নিমখ, হালধি, অকণমান জিৰা গুড়ি, চামুচতকৈ অকণমান কম ধনিয়াৰ গুড়া। এতিয়া মই ইয়াত দিম এই ধনিয়া এমুঠি যে মই কুটি থৈছিলোঁ তাৰে আধাখিনি ইয়াত দি দিম। এতিয়া এইখিনি ভালকৈ সানি ল'ম। পিঁয়াজখিনি ভালকৈ ইয়াত সানি ল'ব লাগিব। মই এনেকৈ মাছৰ ডিমখিনি ভালকৈ সানি ল'লোঁ। এতিয়া মই এই আদা নহৰু আৰু পিঁয়াজখিনি মিক্সিত পেষ্ট বনাই ল'ম। আৰু অলপ মছলা লৈছোঁ মই। ইয়াত আছে জিৰা গুড়ি আধা চামুচ, ধনিয়া গুড়ি 1 চামুচ, হালধি আৰু জলকীয়া গুড়া অকণমান। এইখিনি তেতিয়া অকণমান পানী দি পেষ্ট বনাই ল'ম মই। মিঠাতেল, এতিয়া তেলখিনি গৰম হোৱাৰ পাছত মাছৰ যি কণীৰ মিশ্ৰণটো আমি বনাই থৈছিলোঁ সেইটো এটা এটাকৈ দিম। ইয়াত মাছৰ কণীখিনি মই এনেকৈ দি যাম। এনেকৈ মাছৰ কণীখিনি দিলোঁ মই। এতিয়া অকণমান ৰঙচুৱা হোৱাকৈ ভাজিম। অকণমান ঢাকনখন বন্ধ কৰি দিছোঁ কাৰণ মাছৰ কণীবোৰ বৰ ফুটে, সেয়ে ঢাকনখন অকণমান বন্ধ কৰি দিব। এনেকৈ মাছৰ কণীখিনি দুইটা ছাইড ৰঙচুৱাকৈ ভাজি কেৰাহীৰ পৰা নমাই থ'ম। মাছৰ কণীখিনি ভাজি হোৱাৰ পাছত সেই একেখন কেৰাহীতে আৰু অকণমান তেল দি দিম মই। তেলখিনি গৰম হৈ অহাৰ পাছত নহৰু, আদা আৰু পিঁয়াজৰ মিশ্ৰণটো দি দিম ইয়াত, পেষ্টখিনি। এইখিনি এতিয়া ভালকৈ অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ইয়াত দিম বিলাহী। পিঁয়াজখিনি ৰঙচুৱা হৈ আহিছে আৰু নহৰু আদাৰ কেঁচা গোন্ধটো নাইকিয়া হৈছে। এতিয়া ইয়াত দি দিম বিলাহীখিনি। বিলাহীখিনি দিয়াৰ পাছত অকণমান সময় ভাজি ইয়াত যিটো আমি মছলাৰ পেষ্ট বনাই থৈছিলোঁ আগতীয়াকৈ, সেই মছলাৰ পেষ্টটো দি দিম। অকণমান পানী দি দিছোঁ। প্ৰায় 5 মিনিটমান কম জুইত ভজাৰ পাছত কেনেকৈ তেল বিৰিঙি আহিছে দেখিছেনে মছলাখিনিৰ পৰা। এতিয়া মই ইয়াত দি দিম অকণমান গৰম মছলা। আকৌ ভাজিম অকণমান ভজাৰ পাছত কেঁচা জলকীয়া 2টা দি দিছোঁ। এতিয়া মই ইয়াত দি দিম জোখমতে পানী, প্ৰায় 1 কাপমান পানী দিছোঁ মই। এতিয়া মই ইয়াত দিছোঁ নিমখ। এয়া সোৱাদ অনুযায়ী নিমখ দি ল'ব। যিহেতু মাছৰ কণীত আগতে মই নিমখ দিছোঁ, সেয়ে অকণমান কমকৈ দিলেও হ'ব নিমখটো।
জুইৰ ফ্লেমটো অলপ হাই কৰি দিছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ উতল আহিছে। এতিয়া মই ইয়াত মাছৰ কণী যি ভাজি থৈছিলোঁ সেয়া দি দিম এটা এটাকৈ। এনেকৈ মাছৰ কণী বনাই খাই চাবচোন, বহুত সোৱাদ হয় খাবলৈ। কণীখিনি দিয়াৰ পাছত এনে ধুনীয়াকৈ উতল আহিছে। সদায় বেলেগ বেলেগকৈ বনাই খাই ভাল লাগে নহয়নে বাৰু? আপোনালোকেও এনেকৈ মাছৰ কণী বনাই খাই চাবচোন। উতল অহাৰ পাছত জুইৰ ফ্লেমটো মিডিয়াম কৰি ঢাকোনখন মই দি লৈছোঁ। এতিয়া জুইৰ ফ্লেমটো অলপ মিডিয়াম কৰি দিম আৰু প্ৰায় 10 মিনিটমান ভিজিবলৈ দিম। প্ৰায় 10 মিনিট হৈ গ'ল এইখিনি উতলি থকা। দেখিছেনে ইমান ধুনীয়া হৈছে ৰংটো। আমাৰ মাছৰ কণীৰ ৰেচিপি তৈয়াৰ হৈ গৈছে। ইয়াৰ ওপৰত দিম আমি কাটি থোৱা বাকী ধনিয়াখিনি। আমাৰ মাছৰ কণীৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ। ইমান সময় ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ লগ পাম পুনৰ এটা নতুন ৰেচিপি লৈ। আজিলৈ আহোঁ, ধন্যবাদ।